ৱেলকাম টু প্ৰতিদিন জিকে। প্ৰতিদিন জিকে চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰাজিৰ বিষয়ে। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কোন চনত হৈছিল? ক 1881 চনত, খ 1846 চনত, গ 1891 চনত, খ 1864 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ 1864 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্মদাতা কোন? ক হেমচন্দ্ৰ গোস্বামী, খ লক্ষ্মীনাথ বেজবৰুৱা, খ গ হেমচন্দ্ৰ বৰুৱা, খ ভট্টদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ লক্ষ্মীনাথ বেজবৰুৱা। তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প? ক পদুম কুঁৱৰী, খ জয়মতী, গ লিটিকাই, খ সুৰভি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ সুৰভি। তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ গ্ৰন্থ নহয়? ক ককা দেউতা আৰু নাতি ল'ৰা, খ হাতী আৰু নাতি, গ শংকৰদেৱ মাধৱদেৱ, খ পদুম পুখুৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ হাতী আৰু নাতি। তলৰ কোনখন গ্ৰন্থ বেজবৰুৱাৰ মৃত্যুৰ পিছত সংকলিত হয়? ক সাধুকথাৰ কুলি, খ সুৰভি, গ কেঁকুকলি, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ কেহকলি। ইয়াৰে শুদ্ধ তলৰ কোনখন গ্ৰন্থ বেজবৰুৱাৰ মৃত্যুৰ পিছত সংকলিত হয়? ক সাধুকথাৰ কুলি, খ সুৰভি, গ কেঁকুকলি, তলৰ কোনখন গ্ৰন্থ বেজবৰুৱাৰ মৃত্যুৰ পিছত সংকলিত হয়? ক সাধুকথাৰ কুলি, খ সুৰভি, গ কেহকলি, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গ কেহকলি। তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস? ক পদুম কুঁৱৰী, খ সুৰভি, গ জোনবিৰি, খ নুমল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক পদুম কুঁৱৰী। অসমীয়া চুটি গল্পৰ জন্মদাতা হ'ল? ক ভট্টদেৱ, খ লক্ষ্মীনাথ বেজবৰুৱা, গ নৱকান্ত বৰদলৈ, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল খ লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ অ মোৰ আপোনাৰ দেশ এই কবিতাটো প্ৰথম প্ৰকাশিত হৈছিল ক বাঁহীত, খ অৰুণোদয়ত, গ জোনাকীত, খ আৱাহনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক বাঁহীত। কেঁকুকলিত সন্নিৱিষ্ট মুঠ চুটি গল্পৰ সংখ্যা হ'ল? ক 14টা, খ 20টা, গ 10টা, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক 14টা। লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱহাৰ কৰা কোম্পানীটোৰ নাম কি? ক ৱাৰ্ড, খ বাৰ্ড, গ ফচল, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ৱাৰ্ড। লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাসৰ সংখ্যা কিমানখন? ক 1খন, খ 2খন, গ 3খন, খ 4খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক 1খন। লক্ষ্মীনাথ বেজবৰুৱাৰ পত্নীৰ নাম আছিল? ক প্ৰজ্ঞা দেৱী, খ যামিনী দেৱী, গ নলিনী দেৱী, খ কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক প্ৰজ্ঞা দেৱী। বাঁহীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ক কাব্যত, খ গদ্যত, গ আধা কাব্যত, খ আধা গদ্যত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক কাব্যত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।